বৰ বেলেগ গৰম উঠছে ইমান গেলা গৰম হলে কেনেকে থাকিবি ঐ বেটা তাকেহে পাপা কাৰেণ্টটো আকৌ এনেকুৱা সময়তহে কাটে যেতিয়া আন্ধাৰ হ'ব গধূলি হ'ব গৰম উঠিব একদম মেথাটোৱে বেয়া কৰি দিয়ে এই গেলা গৰমটোৱে ঐ বেটা এইবোৰ বেটেৰীত চলা এচি চেচি তেনেকুৱা কিবা কিবি পাই নাই তেৰিকা পাপা আমাৰ বেৰ লগা ফুটা ফুটি লগা ঘৰবোৰতনো এচি লগাব পাৰে নেকি নোৱাৰে নহয় এচি লগাবলৈ হ'লে একেবাৰে বন্ধ ৰুম হ'ব লাগিব জানো পাই এচি ফেচি এইবোৰ দেখিও পোৱা নাই চিনিও নেপাওঁ মানত পঢ়োতে চিকুতা চিকুতি মানত পঢ়োতে চিঠি নলিখিছিলি ঘটি গৰম পিনটো গান গাই গাই ক'ত যাওঁ ন হাপুনা দা গৰমে একদম বেলেগ মৰম কৰিছে দেই কেনেকুৱা লাগিছে যাওঁ মই এফালৰ পৰা মাছ অকণ লৈ আনোগে বজাৰৰ পৰা কি কবি আৰু ইফালে মহৰ কামোৰ ইফালে লাইনো নাই কাৰেণ্টটো আকৌ এনেকুৱা সময়তহে কাটে গধূলি সময়ত পিন্টু দা আজি মানে মাছ খাব ন কিনো কবা সুদা ভাত পেটলেই নাযায় পোনা দা যাব নেকি ব'লক ব'ল ব'ল ওলাই যাওঁ সেইফালেকে ময়ো ব্ৰইলাৰ অকণমান পালে লৈ আনিব লাগিব পিন্টু জল্দি যাওঁ মাছ মাংস নহ'লে এদাই হ'বগে এতিয়া ব'লক পাপা ঘুগুনি পকৰি খুৱাবা কিন্তু দেই ঘুগুনি পকৰিগাল খাই লৈ ৰাতিকে ধুচুক ধুচুক পাতি থাকিবলৈ নাই 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 সেইবোৰ কেঞ্চেল বুলি গাজব বেজতি পিন্টু দা জেপতে উঠনিয়ে বস্তু এটা ভৰাই থৈছো খাবি কি নাকৰ ঘি ব'ল নালিয়া ভিন্দি জল্দি যাওঁ জিম মাৰিবলৈ অহা ছোৱালীবোৰ নহ'লে ঘৰলৈ যাবগে এতিয়া কলে যাবগে পকৰে পকৰে খেদি হলেও এজনী পতাম আজি আজানা চুলে মেৰি চুনেৰি চানাম আজি এজনীক পতাম মা কসম মানুহ মাৰিবলৈ খুজিছ নেকি তহঁতি গাড়ী চলাব নাজানিলে চলাও কেলে হা প্ৰেম চাইডেদি আহি নথকা হলে আজি এইকেইটাই মহতিয়াই থৈ গলহেঁতেন গাড়ী আছে বুলি কি ফুটনি দেখাইছ নেকি লাখুটিয়ে মৰিয়াই মাথা ফালি পঠিয়াম চিনি পোৱা নাই নালিয়া বুঢ়াক মাছৰ দাম কেনেকে লগাইছে দাদা বৰালি মাছ ৰৌ মাছ বেছি নহয় 260 টকা 260 আৰু কি মাছ আছে বাৰু লোকেল খাব লোকেল একদম ধুপধুপাই জপিয়াই থাকা নালাগে লোকেলবোৰ চাগে সৰু মাছে সৰু মাছ খাই একদম বেয়া পাওঁ ভাইটি কি কথা কোৱা তুমি ঠেট চালা সৰু মাছে খাবলৈ টেষ্টি আকৌ যেতিয়া কাঁহি থাকিব মাছ পুঠি পেটলৈ যাব ভাত মুঠি ধেত তেৰিকা এইটো বেপাৰীটো তোক যি বিচাৰিছে সেইটো দে আকৌ কি ইমান ফটফটাই থাক ব্ৰইলাৰ কাট নাই ব্ৰইলাৰ আছেনে দাদা ব্ৰইলাৰৰ কাৰোবাৰ কৰিব নোৱাৰি দেই ব্ৰইলাৰৰ যিহে দাম বাঢ়িছে কাৰোবাৰ ছেট আপ কৰি দিলো সেইকাৰণে গাজৰ লৈ যাওক ডাঙৰ গাজৰ বৃহৎ সৰ্ববৃহৎ ডাঙৰ গাজৰ লৈ যাওক এইডাল কাষ্টমাৰ দেখিলেই হ'ল হালা কৰিবলৈ ষ্টাৰ্ট হৈয়ে যাওঁ মানে নালাগে গাজৰ খাই বেয়া পাওঁ আমি পিচটো বেছি ডাঙৰ নকৰিব দেই দাদা গাজৰ নালাগে যদি আম লৈ যাওক লেঙেৰি আম এইটো লেঙেৰা আমৰ একদম ঘৈণীয়েক লেঙেৰি আম আম পকিলে খাম নপকিলে হাইট ফালে দলি মাৰি পঠিয়াই দিম তোৰ পাগলটো পাপা মই গোল্লা খাম গোল্লা বেটা আমি মাংস লৈ লওঁগে ইয়ালৈ যাওঁ বলচোন তাত ব্ৰইলাৰ কাটে দাদা আপোনাক গাজৰ লাগিব নেকি গাজৰ লৈ যাওক গাজৰ একদম ফ্ৰেছ ডাঙৰ সৰ্ববৃহৎ গাজৰ লৈ যাওক মাছৰ লগত গাজৰ দি খাব আৰু চব্জিকণ বেলেগ সোৱাদ হয় দেই বৰ মজা লাগে লৈ যাওক মাছৰ লগত গাজৰ সৰুৰ পৰা ডাঙৰ হৈ গলো আজিলৈকে মাছৰ লগত গাজৰ খাই নাই পোৱা দেই বিৰাট টেষ্টি লৈ যাওক বস্তু দেখিলে যে অকল খাওঁকে নাথাকিবি হলে দেই ইটো খাওঁ সিটো খাওঁ অকল খামেই পাপা খামেই মই গোল্লা খাম আৰু মোক কিনি দিবই লাগিব মই খামেই একদম ৰং বিৰঙৰ গোল্লা খোৱা ভাইটি পাপা জিন্দাবাদ পাপাই পইচা দিবই দিব তুমি এটা দুটা পাঁচটা ছটা যিমান খোৱা খাই লোৱা কোৱা কি ফ্লেভাৰৰ দিম তোমাক গোল্লা বেপাৰী তই হলে ফুলাই নাথাকিবি দেই ইটো সিটোকে দি দে সৰু সুৰা গোল্লা এটা বনাই দি দে ইয়াক বেছি দাম নহয় ডাঙৰটো 30 টকা সৰুটো 20 টকা আপোনাকো দিম নেকি এটা দে এটা মৌ খাই দিওঁ বৰ গৰম উঠিছে কোন দোকানৰ মুখতে যে গাড়ীখন ৰখাইছহি অকমান চাইড কৰি থ গাড়ী দোকানী চুপ থাক বেছি হালা নকৰিবি মাৰ খাবি মোক এই দিয়ক মোক আকৌ কেলে ধৰিছে আপোনালোকে এই দিয়ক মোলক কেলে ধৰিছ তহঁতি হা পাপা বচোৱা মোক ধৰি লৈ গৈছে এইকেইটাই
ঐ মোৰ ল'ৰাটোক ক'লে ধৰি নিছ এই থৈ যা ঐ মোৰ ল'ৰাটোক তহঁতি ক'লে ধৰি নিছ এৰ কৈছো এৰ ঐ পিন্টু আহ ঐ আহ এই গুণ্ডাকেইটাই মোৰ ল'ৰাটোক ধৰি নিলে ঐ পিন্টু পোনাদা কি কৈছে বুলিক ধৰি নিলে ধেত তেৰিকা কোলা গাড়ীখন ৰখিছিলেহে ল'ৰা কিডনেপ কৰি নিলেই নে বৰ সাংঘাতিক কিডনেপাৰ দেই এইকেইটা ৱা চালা একদম লাভ কিডনেপ দেখিছো লাভ কিডনেপ ধেত তেৰিকা পোনাদা দেখিছ ৰমেশ দিগদাৰ আছে আমাকো কাহানিবা ধৰি লৈ যাব তই আগে ওই দোকান বন্ধই কৰ ওই বন্ধ কৰ আকৌ আহিব পাৰে এইকেইটা আই মোৰ ল'ৰাটোক ধৰি নিলে কি কওঁ এতিয়া ঐ পিনটো জলদি কোলাইলে ফোন লগা কোলাইক বাইকখন লৈ আনিবলৈ কচোন বিচাৰি যাওঁ ৰ'ব কোলাই দাই ফোনটো ৰিচিভে কৰা নাই নহয় লগাই আছো দাদা এনেই আপোনাৰ কাৰোবাৰ লগত দুশ্মনী আছিলে নেকি তেনেকুৱা কিবা নাই আজিলৈকে কাৰো লগত কাজিয়াকে লাগি পোৱা নাই মই কেনেবাকে আপুনি ডাঙৰ কিবা পলিটিচিয়ান নেতা চেতা হয় নেকি উল্টা পুল্টা কথাবোৰ সুধি আছ ধেত তেৰিকা কথাটোহে সুধিছো কিবা ইমান ডাঙাই উঠিছে যে কোলাই দা হেল্ল' কোলাই দা পিনটো ক কোলাই দা বৰ ডাঙৰ কথা এটা হ'ল আপুনি বাইকখন লৈ ইমিডিয়েট মাছৰ বজাৰ ওচৰলৈ আহকচোন বুলিক দুটা মানে কিডনেপ কৰি লৈ গ'ল ক'ৰবাত গুণ্ডা পিনটো তই এইবোৰ কি কৈছ কোলাই দা দেৰি নকৰিব পটাপট আহক গাড়ীখন পিছা কৰি যাব লাগে সোনকালে আহক মই গৈছো ৰ এতিয়াই গৈছো মোক আপোনালোকে ক'লে ধৰি নিছে মোক এৰি দিয়ক তোক কি এৰি দিবলৈ ধৰি আনিছো নেকি ভং ল'ৰা কেঁচা বাপ বলতা হে চালা চোকৰা ঐ ল'ৰা তোৰ বাপেৰৰ কিমান পইচা আছে কিমান পইচা আছে কি আছে মই সেইবোৰ হ'লে গম নাপাওঁ দেই মোক সুধি নাথাকিব ঐ ৰাজু জেগা পাই লওঁগে এতিয়া সেইবোৰ তাক সুধি নাথাকিবি তাক ভয় খুৱাই মেলি অকমান বাপেকলে ফোন চোন লগাই দিব লাগিব তেতিয়াহে পইচা 1.5 লাখ টকা দিব আপোনালোকে মানে মোক কিডনেপ কৰি আনি পাপাক পইচা খুজিব পাপাই পইচা দিলেহে মোক এৰি দিব চাবাছ লগতে তও অকমান হেল্প কৰি দিবি বাপেৰক পইচা কেইটকামান খুজি দিবি তোক এৰি দিম পাপাই মোক চকলেট এটা আইচক্ৰীম এটাকে কিনি নিদিয়ে মোৰ কাৰণে যে আপোনালোকক 1.5 লাখ দিব একদম গেৰেণ্টি নাই দেই ধেত তেৰিকা এডালক এনে আনিলো যেন পাইছো বাপেকে দেখোন মৰমে নকৰে এইটো ৰ টেনচন নাহিলে এনেকা এনেকুৱাতে বৰ চুত উঠে একদম ঠেকেচি মেকেচি ভাঙি পেলাবলৈ মন যায় এই চবক চকা টকা খুলি সেইফালে দলিমাই পঠিয়াই দিওঁ নেকি নালিয়া ভিনি বাপেৰৰ জনমত এনেকুৱা এখন কিনি পাইছিলি চকা খুলি দলিয়াবলৈ আহিছ তইতো কৈছ ঠেকেচি ভাঙি পেলাবলৈ মন যায় বুলি সেইকাৰণেহে কৈছো কিবা আহা পটাপট প্ৰেছটো মাৰি লওঁগে এতিয়া প্ৰেছৰ দোকান খোলা পামগে নে নেপামগে ঠিক নাই দেই বাইকৰ মাত শুনিছো এইটো কোন আহিছে চাহ টানি নিয়ে নেকি কেনেবাকে সেইডোখৰলৈকে কোলাই বাবু আহি গ'ল কোলাই বাবু কোলাই ৰ অকমান টানি নে চাইকেলখন পেৰেছ ওলাই গ'ল নাই নালিয়াকা এতিয়া সময় নাই মই বিশেষ একদম দৰকাৰী কাম এটাত গৈ আছো বাইক আছে বুলি কি বেছি লেবেল দেখাইছ নেকি তই কোলাই দেখিছ কেনেকে ফুৱাই গুচি গ'ল গাঁৱৰ ল'ৰা হলে কি হব বিপদত সহায় নকৰে দেখিছ নালিয়া ভিনি सबका टाइम आएगा नंगा होकर आया था तू नंगा होकर जाएगा বেছি ফুটনি দেখাই লাভ নাই কোলাই আহা প্ৰেমৰ প্ৰেছটো মাৰি লওঁগে A few moments later. গিটাই কিডনেপ কৰিলে সেইকেইটা দেখাত কেনেকুৱা আছিলে পুনাদা এটা চুলি দীঘল এটা অকমান বৰ কিবা একদম গেঠেলা গুমুঠা ৰকম দাদা ৰাস্তা খাই যাওক এগিলাচ গৰম উঠিব ৰাস্তাত বাইকত যাওঁতে এগিলাচ খাই লওক একে ভুকুৱে ঢেক হাগি যাবিগে আমাৰ আকৌ ল'ৰাহে আছে ইয়াৰ আকৌ ৰাস্তা খাব লাগে পথালি ভুকু চিনি পাও একে ভুকুৱে বল কোলাই জল্দি বল কেঁচা জামানা আগে চালা ফ্ৰীকে খাই যাবলৈ দিছো আকৌ মৰমত ইহঁতক গালিহে পাৰি থৈ গ'ল